বৰ্তমান এতিয়া ৰাতিপুৱা 7:30 বাজিছে। এনেকুৱাকৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু এই যে দেখা পাইছে, এই যিটো বৰ্ডিং আজি 21 দিন হ'ল। আৰু এই 21 দিনত মানে ক'ব লাগিলে ইহঁতৰ যিখিনি স্পেচ প্ৰায় নোহোৱাই হৈছে। আৰু স্পেচ নোহোৱা হৈছে মানে বৰ্ডিঙৰ পৰা উলিয়াই দিয়া সময় হৈছে। মানে আপোনালোকেও এনেকুৱা কৰিব, যেতিয়া স্পেচ নহয় যায় বৰ্ডিঙত, তেতিয়া তাৰমানে কি বৰ্ডিংটো খুলি দিব। এতিয়া বৰ্ডিং খুলি দিয়াৰ পিছত কেনেকুৱাকৈ ইহঁতে থাকে অলপ দেখুৱাম আপোনালোকক, চাই থাকিব। আৰু যি গতিকে ইহঁতৰ দানাটো আজি চেঞ্জ কৰিম, মানে প্ৰি ষ্টাৰ্টাৰ দি আছিলোঁ, ষ্টাৰ্টাৰ দিম। আৰু ষ্টাৰ্টাৰ দিয়াৰ লগতে আজি এটা মেডিচিনো দিব লাগিব ইহঁতক। যি গতিকে মেডিচিনটো বহুত বেছি পানীত নিদিওঁ, কম পানীত দিম। কেনেকুৱাকৈ দিম আপোনালোকে চাই থাকিব শেষলৈকে। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে ছাবস্ক্ৰাইব কৰিব। কাৰণ এনেকুৱা সৰু সৰু টিপছ আৰু আপোনালোকলৈ আগবঢ়াই থাকিম। আৰু বেলেগ ফাৰ্মৰো সোনকালে ভিডিঅ' পাব আপোনালোকে। ভিজিট কৰাৰ কাৰণে মই কথা পাতি আছোঁ। আৰু যিসকলে লাইক শ্বেয়াৰ কমেণ্ট কৰা নাই, তেখেতসকললৈ এটাই অনুৰোধ, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব বুলি এটা আশা থাকিল। আৰু বলক ইয়াৰ পিছত কেনেকুৱাকৈ কি কৰোঁ আপোনালোকক কৈ আছিলোঁ যে যেতিয়া দানা আমি চেঞ্জ কৰোঁ, মানে মুৰ্গীৰ আপোনাৰ যেতিয়া প্ৰি ষ্টাৰ্টাৰ খুৱাইছিলোঁ মই বৰ্ডিঙৰ পৰা উলিওৱাৰ আগতে, আৰু বৰ্ডিঙৰ পৰা যেতিয়া মই উলিয়াই দিয়াৰ আগতে মই ৰাতি কি কৰিলোঁ, আপোনাৰ ষ্টাৰ্টাৰ দিলোঁ। আৰু ষ্টাৰ্টাৰ কেনেকুৱাকৈ দিছোঁ, প্ৰি ষ্টাৰ্টাৰৰ লগত ষ্টাৰ্টাৰটো মিক্স কৰি দিছোঁ। আৰু তেতিয়া তাৰমানে এই পোৱালিখিনিত মানে প্ৰি ষ্টাৰ্টাৰৰ পৰা ষ্টাৰ্টাৰলৈ কনভাৰ্ট হওঁতে তাৰমানে বহুত মানে বেছি নালাগে। আৰু তাৰমানে তেতিয়া সেনেকুৱাকৈ দিলে মানে ভাল হয়। কিহৰ কাৰণে ভাল, তেতিয়া তাৰমানে এডজাষ্ট হৈ যায় সেই পোৱালিবিলাকত। আৰু ইয়াৰ লগতে আপোনালোকক কৈ দিওঁ যে যেতিয়া আপোনালোকে দানা চেঞ্জ কৰিব, মানে ধৰক প্ৰি ষ্টাৰ্টাৰৰ পৰা ষ্টাৰ্টাৰ দিছে, আৰু ষ্টাৰ্টাৰৰ পৰা যদি আপোনালোকে গ্ৰ'ৱাৰ দিয়ে, বা গ্ৰ'ৱাৰৰ পিছত যদি ফেজ 1 দিয়ে, বা ফেজ 1ৰ পৰা যদি ফেজ 2 দিয়ে, তেতিয়া মানে আমি এটা মেডিচিন ইউজ কৰিব লাগে। আৰু সেইটো মেডিচিন বহুতে নাজানে, আৰু সেইটোৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ। আৰু যি নহওক আপোনালোকে চাই আছে, আৰু এনেকুৱা সৰু সৰু টিপছ মোৰ চেনেলত পাই থাকিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো হ'ল আপোনাৰ লিভাৰ টনিক। আৰু লিভাৰ টনিকটো মোৰ বৰ্তমান এতিয়া 150 পোৱালি আছে। বৰ্ডিঙৰ পৰা উলিয়াই দিছোঁ। উলিয়াই দিয়াৰ পিছত মই ৰাতিয়ে প্ৰি ষ্টাৰ্টাৰৰ লগত ষ্টাৰ্টাৰ মিক্স কৰি দিছোঁ। এতিয়া ৰাতি তাৰমানে মোৰ দিয়া নহ'ল, আৰু ৰাতি দিব নালাগে, দিনৰ ভাগত এতিয়া মই একেবাৰে কম পানীত আপোনাৰ লিভাৰ টনিকটো মিক্স কৰিম। আৰু মোৰ হাতত এটা চিৰিঞ্জ আছে, আপোনালোকেও এনেকুৱা সৰু চিৰিঞ্জ ল'ব বা ডাঙৰো ল'ব পাৰে। আৰু দিব কিমান লাগে সেই পৰিমাণটো মই কৈ দি আছোঁ। 100 পোৱালিক আপোনালোকে 5 ml দিব লাগে। আৰু এইটো মোৰ তাত চিৰিঞ্জ আছে, আপোনালোকে দেখা পাইছে, এইটো 2.5 ml। আৰু 2.5 ml যি গতিকে মোৰ তাত 150 পোৱালি আছে, মই এইটো 3 বাৰ ফুল কৰি দিব লাগিব, মানে 7.5 দিব লাগিব। আৰু সেনেকুৱাকৈ কম পানীত দিম। যিমান সোনকালে পানীখিনি খাই শেষ কৰিব, তাৰপিছত মই নৰ্মেল পানী দিম। আপোনালোকেও মোৰ দৰে তেনেকুৱাকৈ কৰিব। চাই থাকক ভিডিঅ'টো শেষলৈকে। এই দেখিছে আপোনালোকে, মই চিৰিঞ্জেৰে ফুল কৰি লৈছোঁ। এনেকুৱাকৈ মই 3 বাৰ দিম। 5 লিটাৰৰ এটা ড্ৰিংকাৰ লৈছোঁ, আৰু ইয়াতে দি দিলোঁ। এয়া হৈ গ'ল দিয়া। আৰু ইয়াতে মই পানী এড কৰিম। পানী একেবাৰে কম পানী এড কৰিম, মই আপোনালোকক দেখুৱাই আছোঁ। দেখা পাইছে আপোনালোকে, পানী ইমানখিনিয়ে মানে ইউজ কৰিছোঁ। ইয়াতকৈ পানী মই বেছি ইউজ নকৰোঁ, কাৰণ কিয় এই পানীখিনিত আপোনালোকে গম পাইছে যে মই লিভাৰ টনিকটো মিক্স কৰি দিছোঁ। আৰু যেতিয়া আপোনালোকে দানা চেঞ্জ কৰে, তেতিয়া এনেকুৱাকৈ মোৰ দৰে আপোনালোকে লিভাৰ টনিকটো দিব। খুবেই ভাল কাম। এতিয়া আপোনালোকে দেখা পাইছে পানীখিনি দিয়াৰ লগে লগে মানে বহুত সময় মই দিয়াই নাছিলোঁ ড্ৰিংকাৰত পানী। আৰু সেইটোৰ কাৰণে এনেকুৱাকৈ মানে সকলোবিলাক পোৱালিয়ে মানে খোৱাৰ কাৰণে দৌৰি আহিছে। আৰু আপোনালোকেও এনেকুৱা কৰিব, অলপ সময় পানী নিদিয়াকৈ থৈ দিব। তাৰপিছত যেতিয়া মেডিচিন দিয়া সেই পানীখিনি দিবনে,
তেতিয়া তাৰমানে কি সকলো পোৱালীয়ে মানে এনেকুৱাকৈ খোৱাৰ কাৰণে আহিব আৰু তেতিয়া আপোনালোকে গম পাব খোৱাৰ পিছত। আৰু ইয়াৰ পিছত দানাও খোৱা আৰম্ভ কৰিব স্পীডত। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু মোৰ চেনেলটোলৈ যদি ফাৰ্ষ্ট টাইম আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰি বেলেগলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লাইক শ্বেয়াৰ কমেণ্ট সকলোৱে কৰিব যাতে সোনকালে 1K হয়। মোৰ চেনেলটোত বৰ্তমান ছাবস্ক্ৰাইবাৰ বহুত কমি আছে আৰু ক'ব লগা আছে বহুত। আপোনালোকক মই কৈ আছোঁ যে বেলেগ ফাৰ্মো মই ভিজিট কৰিব গৈ আছোঁ। খুব সোনকালে চাই থাকিব অসমীয়া ফাৰ্মিং ইউটিউব চেনেল। আজিলৈকে এৰিছোঁ।